হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই চেনেল মহেশ চহৰীয়া ব্লগছ। আৰু আজি মই এটা নতুন ভিডিঅ' পুনৰবাৰ এটা নতুন ভিডিঅ' বনাবলৈ ওলাইছোঁ। মানে আজি মই ৰাতিপুৱা 4টা বজাতে উঠি অলপ খোজ কাঢ়িবলৈ আহিছোঁ। সকলোৱে কয় ৰাতিপুৱা উঠি সোনকালে উঠি খোজ কাঢ়িলে বোলে দিনটোৰ কাৰণে মানে দেহটো সতেজ হৈ থাকে। তো ফ্ৰেণ্ডছ, আজি ময়ো সেইকাৰণে ৰাতিপুৱা 4টাতে উঠি দিলোঁ। আৰু এয়া আহি জয়নগৰৰ বজাৰখন পালোঁ। এতিয়া সময় 4:40 হৈছে আৰু বজাৰত ব্যৱসায়ীসকলে চব্জিৰ দোকান, মছলাৰ দোকান সকলোবোৰ মানে দোকান পতাত ব্যস্ত হৈ আছে। আৰু বজাৰৰ মাজে মাজে আমি খোজকাঢ়ি গৈ আছোঁ। আচলতে এইখিনি সময়ত গাঁৱত ঠিক তেনেকুৱাকৈ বজাৰ বা দোকান খোলা নহয়। টাউন মানে গুৱাহাটীৰ এনেকুৱাই আৰু খুব পুৱায়ে মানে খুলি দিয়ে। কাৰণ এইখিনি সময় খোজকাঢ়িব হয়, মানুহেও চব্জি কিবা কিবি কিনি লৈ যাব পাৰে। গতিকে সোনকালে আহি যায় বিভিন্ন স্থানৰ পৰা ব্যৱসায়ীসকল। চব্জি লাগিব, চব্জি এয়া বন্ধাকবি, বেঙেনা, জলকীয়া, বিলাহী, তিয়ঁহ, পটল, স্কচ, চব্জি লাগিব চব্জি, আলু পিঁয়াজ। এনেই চিঞৰিলোঁ, গ্ৰাহক ক'লে নাহিল আৰু। মই চিঞৰিলে ক'ত আহিব, ব্যৱসায়ীয়ে চিঞৰিলেহে আহিব। তো ফ্ৰেণ্ডছ, এনেকৈয়ে বজাৰখন পাৰ হ'লোঁ। চাওঁ কিমান দূৰ যাব পাৰোঁ। ভাবিছোঁ খানাপাৰালৈকে যাম। তাত এটা ভূত থকা বিল্ডিং আছে বুলি মই শুনিব পাইছোঁ। চাই লওঁ, সোমাব দিবনে নিদিব এইটো নাজানো। চিকিউৰিটিয়ে মানে সোমাব তেনেকৈ নিদিয়ে বুলি মই শুনিছোঁ। তথাপি চেষ্টা এটা কৰি চাওঁ, সুধি চাওঁ। যদি মানে সোমাব দিয়ে তেনেহ'লে ভূত বিচাৰি চাওঁ। যদি ভূত দেখা পাওঁ আপোনালোকক মানে দেখাব চেষ্টা কৰিম আৰু। আৰু এয়া আহি পালোঁ ছায়েন্স মিউজিয়ামৰ সন্মুখ। এনেকৈ গৈ এইপিনে এইটো ছাইডত আছে হৰ্চ ৰাইডিং চেণ্টাৰ। মানে এইটো হেৰিৰ কাৰণে আৰ্মিৰ হয়। ৰ'ব মই ক'ৰ পৰা খোজ কঢ়া আৰম্ভ কৰিছিলোঁ সেইটো দেখোন কোৱা হোৱাই নাই। মই আৰম্ভ কৰিছিলোঁ বেলতলা হেলি ফিল্ডৰ পৰা। মানে হেলি ফিল্ডৰ পৰা ঠিক নহয়, তাৰ মানে ওচৰৰ পৰা আৰু অকণমান সেইখিনিৰ পৰা। আৰু মই এতিয়া গৈ আছোঁ খানাপাৰালৈ। আৰু এয়া খানাপাৰা অভাৰব্ৰিজৰ ওচৰ পালোঁ, মানে এইটো মাথা। এতিয়া এইটো মাথাৰ পৰা আমি গৈ আছোঁ ব্ৰিজখনৰ ঠিক তলৰে। সেইপিনে পাৰ হৈ যাম। এখন কলেজ বনাই আছে, সম্পূৰ্ণ হোৱা নাই, বনাই আছে আৰু। খানাপাৰা ব্ৰিজখনৰ মানে জালুকবাৰী পিনৰ পৰা আহিলে লেফ্ট ছাইডে। তো ফ্ৰেণ্ডছ, আৰু মই যিটো ঠাইত মানে গৈ আছোঁ এতিয়া, যিটো বিল্ডিং চাবলৈ গৈ আছোঁ, সেই বিল্ডিংটোৰ বিষয়ে অকণমান মই আপোনালোকক কৈ দিওঁ বুলি ভাবিছোঁ। ভাগ্য ভাল, এক ছেকেণ্ডৰ কাৰণে বাচি গৈছে মোৰ কেমেৰাটো। মানে কথা কৈ আহি থাকোঁতে গমেই পোৱা নাছিলোঁ সন্মুখত যে গাড়ীখন আছে, নহ'লে গাড়ীখন ভাঙিয়ে গ'ল হয়। গাড়ী নাভাঙিল হয়, আচলতে মোৰে মোবাইল ভাঙিল হয়। এইটোৱেই সেইটো বিল্ডিং। আৰু এইফালতো নহয়, মানে ৰাইট ছাইডৰটো নহয়, আমি লেফ্ট ছাইডৰটো চাবলৈ আহি আছোঁ। মানে এইখন এখন 5 ষ্টাৰ হোটেল বনাবলৈ মানে এই বিল্ডিংটো বনাইছিল। প্ৰকাণ্ড বিল্ডিং এটা, মেহেল টাইপ। কিন্তু কিবা কাৰণত মানে হোটেলখন নহ'লগৈ। এতিয়া চেষ্টা হয়তো কৰি আছে, সিমান নাজানো। কিন্তু এনেকৈ মানে পৰি আছে এই প্ৰকাণ্ড মেহেলটো। চাওক, ইয়াৰ পৰাই ইমান ডাঙৰ দেখি, আৰু ওচৰৰ পৰা কিমান ডাঙৰ হ'ব এইটো। বহুত বেছি ডাঙৰ মানে এইটো বিল্ডিং। এইখিনিত অকণমান বহি দিলোঁ, মানে খুব ভাগৰ লাগিছিল আৰু পিয়াহো লাগিছিল। অলপ পানী চানী খাই ইয়াতে অকণমান এনেকৈ বহিলোঁ। এই পালোঁ অকণমান আছে। কিন্তু সোমাবহে দিবনে নিদিব সেইটো মই ক'ব নোৱাৰিম। চেষ্টা এটা কৰি চাওঁ কিমান পাৰোঁ। নৰো আৰু কি ওখ, তালৈকে যাব লাগিব। আৰু ইমান বহুত আছে, মানে যিমান আহিলোঁ তাতকৈ আৰু বেছি আছে। মইতো ভাগৰি গৈছোঁ। তো ইহঁত ভাগৰ লাগিছে নাইবা প্ৰাঞ্জল ভাগৰ লাগিছে নাই, ঠিকে আছে, পুৰা মানে গৈ আছে বিন্দাছ। অলপ বহি ল'ম নেকি? তো ফ্ৰেণ্ডছ, আৰু মই যিটো ঠাইত মানে গৈ আছোঁ এতিয়া, যিটো বিল্ডিং চাবলৈ গৈ আছোঁ, সেই বিল্ডিংটোৰ বিষয়ে অকণমান মানে ক'ব নোৱাৰিম। চেষ্টা এটা কৰি চাওঁ কিমান পাৰোঁ।
আৰু এয়া মোৰ লগত আহিছে প্ৰাঞ্জল, এলেক্স আৰু এই সৰু ল'ৰাজন হীৰক। আমি এইকেইজনে মিলি ইয়ালৈ আহিছিলোঁ। ভিতৰত সোমাব পাৰিম যেন লাগিছে, পাৰিম নে নৰিম ওচৰ গ'লেহে। শুনিব পোৱা মতে এই বিল্ডিংটোত এতিয়া মানে ভূত আছে। মানে এই বিল্ডিংটো যেতিয়া বনাই আছিল তেতিয়া ইয়াতে কাম কৰা বনুৱা কেইবাজনো মানে বহু কেইজন ওপৰৰ পৰা পৰি ইয়াতে মৃত্যু হৈছে। তো অকলে ইয়াত মানুহ আহিবলৈ ভয় কৰে, ভিতৰত সোমাবলৈ কয় আৰু এনেকৈ শুনিবলৈ পাইছোঁ মইতো এতিয়ালৈ বাৰু সোমাই পোৱা নাই, আজি আহিছোঁহে। কি হয় নাজানো, সোমাব পাৰিম নে নোৱাৰিম এতিয়াও অলপ সন্দেহ আছে। আৰু এই হোটেলখন, এই 5 ষ্টাৰ হোটেলখন যিখন বনাই আছিল, মানে এতিয়া হোটেল হৈ উঠা নাই বাৰু, এই মেহেল টাইপৰ এই বিল্ডিংটো চৰকাৰী নহয় কিন্তু আপোনালোকে নাভাবিব, এইটো এটা মানে প্ৰাইভেট প্ৰপাৰ্টি হয়। এই প্ৰকাণ্ড বিল্ডিংটো এনেকৈ আছে আৰু পৰিত্যক্ত অৱস্থাত। খানাপাৰাৰ এই মানে পাহাৰৰ ওপৰত যে আপোনালোকে খানাপাৰাৰ ৰাস্তাৰে আহোঁতে যাওঁতে দেখি থাকে হয়তো সকলোৱে এই বিল্ডিংটো, প্ৰকাণ্ড বিল্ডিং এটা। এইটো মেঘালয়ৰ বৰ্ডাৰত, একদম মানে অসম মেঘালয়ৰ বৰ্ডাৰত আছে। আৰু এই প্ৰাঞ্জলে মোৰ কাষে কাষে ভিডিঅ' লোৱাত ব্যস্ত। ভালদৰে প্ৰাঞ্জল, ভূত আহিব পাৰে আগৰ পিনৰ পৰা, চাবা। ঐ ৰ'বা, কোনো নাই দেখোঁ ইয়াতে। ক'ত চিকিউৰিটি নাই, একো নাই, মানে যাব যেন পাইছোঁ ভিতৰত। ভয়ো লাগিছে অলপ ইমান ৰাতিপুৱাই, এতিয়া 5:15 হৈছে সময়। কোনো নাই ক'তো, দেখাত এজন মানুহো দেখা পোৱা নাই এই ঠাইত। বাপৰে বাপ, কি বম বিল্ডিং বে। এইটো যদি মোৰ হ'ল হয় অকলে, কি মজাই বেলেগ। আৰু এইটো যদি মোৰ হ'ল হয় গোটেই বিল্ডিংটো, কি ক'ম আৰু ফ্ৰেণ্ডছ। এইটো এটা আধা বনোৱা পোষ্ট। এই পোষ্টটো চাই আপুনি ভাবকচোন, কিমান ডাঙৰ পোষ্ট আছে এই বিল্ডিংটোৰ। পোষ্টবিলাক কিমান ডাঙৰ হ'ব পাৰে, একোটা পোষ্ট কিমানডাল ৰড আছে ইয়াতে। চৰি ফ্ৰেণ্ডছ, বেয়া নাপাবা, মানে সোমাবলৈ নিদিলে আমাক ভিতৰত। চিকিউৰিটি আহি গ'ল আৰু আমাক ক'লে যে এইটো এটা প্ৰাইভেট প্ৰপাৰ্টি হয়, গতিকে ইয়াত এনেকৈ সোমোৱাটো মানা আছে। যিহেতু এই বিল্ডিংটো বন্ধ হৈ আছে, গতিকে তোমালোকে ইয়াৰ পৰা যোৱা। ফ্ৰেণ্ডছ, তাতেতো আমি বিল্ডিংটোত মানে উঠাটো নহ'ল, বা ওচৰৰ পৰা ঘূৰি আহিলোঁ আৰু। চিকিউৰিটিয়ে সোমাব নিদিলে, এইটো প্ৰাইভেট প্ৰপাৰ্টিৰ কাৰণে। আৰু মানে কিবা কিবি সমস্যা চলি আছে বিল্ডিংটো, যাৰ কাৰণে বন্ধ হৈ আছে। আহি আমি এতিয়া এই মানে এইখন ফুট ব্ৰিজত অকণমান ৰেষ্ট ল'লোঁ। এইখন আৰু এইফালে লিপচিৰি বৰ্তমান বন্ধ কৰি থোৱা আছে, মানে চলোৱা নাই। ৰাতিপুৱা এটা সময়টো, ইমান ৰাতিপুৱাই ক'ত চলাব আৰু। তো হীৰক আহি গ'ল, আৰু প্ৰাঞ্জল আহি আছে। এইবিলাক যে সেই ন, চব অৰিজিনেল বাঁহ, চব অৰিজিনেল বাঁহ লগোৱা আছে ইয়াতে, এইখন ফুট ব্ৰিজত। ধুনীয়া পৰিৱেশ। এইটো বাঁহৰ ভিতৰত কিবা আছে চাগে, ষ্টিল আছে ন ভিতৰত এইটোৰ। যাওঁ ব'লা আৰু, যাওঁ ব'লা। ই কুকুৰটোচোন দৌৰি আছে, মৰ্ণিং ৱাক কৰিছে চাগে ইও। আমি আকৌ আহি পুনৰ সেই ঠাই পাম এতিয়া, মানে আমি য'ৰ পৰা আৰম্ভ কৰিছিলোঁ আজি খোজ কঢ়া। শেৱালি ফুলৰ সুবাস লাগি, মানে গানটো এইকাৰণে মনত পৰিল, এইখিনি বৰ ধুনীয়াকৈ শেৱালি ফুলৰ গোন্ধ এটা আহি নাকত লাগিছে, সেইকাৰণে গাই দিলোঁ আৰু গাইছ। এইখিনি